এই দোস্ত স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিতপন ব্লগছ উইথ মাই সৰ্বভুজি। এইটো আজি মোৰ ইউটিউব চেনেলৰ প্ৰথম ভিডিঅ'। এই চেনেলত মই মোৰ দৈনন্দিন জীৱন, দিনত কি কৰিছোঁ, ক'লৈ গৈছোঁ, পাৰিলে ভাল ভাল ঠাই দেখুৱাবলৈ আপোনাক এই চেনেলটো খুলিছোঁ। মোৰ জীৱনত যি ঘটি থাকে এই চেনেলটো আপলোড কৰিম। আশা কৰোঁ আপোনালোকৰ সঁহাৰি জনাব। তো আজি বকজ গৈ আছোঁ। ভাগিন এজন পাইছোঁ, ভাগিনজনীকে চাবলৈ খবৰ ল'বলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো উপভোগ কৰক। গাড়ীখন চলা আৰম্ভ হৈছিলে, আহিল নহয় টেম্প'খানো। এই ৰখ এই বাইদেউহঁতে বোলে যায় আমাৰ লগত। বাইদেউহঁতে বম ফাইদা লৈছে টেম্প'খানৰ, কিন্তু দে আৰু উঠ য। বামুণীগাঁও কেম্প, লামপাৰা, কিন্দুগুৰি হৈ আহি পালোঁ বক। ৰ'ব অলপ আগত কি আছে জানে? মাছালেংকা। যদি বকত আহিছে মাছালেংকা কোনে চিনি নোপোৱাকৈ আছে তই? যদি মাছালেংকাৰ শুকান গাহৰি সোৱাদ লোৱা নাই, আহি যাব এবাৰ মাছালেংকাৰ শুকান গাহৰি সোৱাদ ল'বলৈ। মই খায়ে যাম কি? নাই মই আজি খাব অহা নাই নহয়। আমাৰ মাক গোটেই বোলে কাপোৰ নিব লাগে। কাপোৰ চাওঁ, মাকৰ কাপোৰ চোৱা হৈ আছে বৰ্তমান আমাৰ। বৰ্তমান আমাৰ মাকৰ কাপোৰ চোৱা হৈ গ'ল। বৰ্তমান আমি চাম পুতেকৰ কাপোৰ। অলপ ভালছে নিব লাগিব। নতুন আলহী ভাগিন ভালছে কাপোৰ দিবি দাদা। দোকানী দাদাৰ পুৰা মাথা বেয়া হৈছে। কি চলাই কি ভিডিঅ' কৰি আছে? কি গমেই পাই নাই মই ইউটিউবত ভিডিঅ' বনাই আছো। আহি পেলাই আমাৰ ভাগিন থকা তাই। ভাগিন কহে আছে হা, কাপোৰ আনিছো হা মই তোমাৰ হাত। আমাক বোলে সোমবাৰ নিদি, ইয়াতে থাকিম আৰু দে আৰু।